নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ নতুন বছৰৰ সকলোলৈকে শুভকামনা থাকিল। আমি আজি পথাৰত বনভোজ খাম। আজি 1 জানুৱাৰী যিহেতু, সেইকাৰণে চাই থাকক, দেখুৱাই গৈ থাকিম কি হেনো খাওঁ আমি আজি। চাই থাকক। আপোনালোকে বাৰু খানা খাইছেনে কমেণ্ট কৰিবচোন। এয়া আমাৰ খানাৰ বাবে সকলো বস্তু কাটি ৰেডি কৰি থকা হৈছে। এয়া বাহঁতেও কামত লাগি আছে, চৌকা পাতি দিলে আৰু কেৰাহী তুলি দিছে, গৰম পানী কৰিছে। এয়া চাহৰ জুতিও চলি আছে মাজতে, পিঠা লাৰুৰ সৈতে চবেই কাম কৰি মিলি কৰি আছোঁ আৰু। আমাৰ আদি অকল খোৱাতে ব্যস্ত। পিঠা এয়া মুৰ্গী মাৰি থকা হৈছে আৰু গৰম পানীত দি দিছে। গোটেইবোৰ কাটি আজৰি হ'লোঁ আৰু এতিয়া বনাবলৈ আৰম্ভ কৰিব আৰু। এয়া মাংসখিনি মছলা সানি থকা হৈছে। এয়া আমাৰ আদি ঘূৰি ফুৰিছে, বৰ ভাল পাইছে আজি মানুহ সৰহকৈ লগ পাই। সেয়া দাদাই পনীৰ কাটি আছে, এইবোৰ আলু কাটি থোৱা হৈছে মাংসত দিবৰ বাবে। এয়া ময়ো লাগি আছোঁ কামতে আৰু। মানুহো উলিয়াইছো। মাংসটো আমাৰ জনে বনাই আছে, বাকীবোৰ মই এখন চব্জি বনালোঁ আৰু এইবোৰ বাহঁতে লাগিছে আৰু। মানুহ আছে 15জনমান হ'ব। আদি আকৌ এয়া পনীৰ খোৱাত লাগিছে। মাংস আছে আৰু দেই। এয়া পনীৰ বনাইছে আৰু চব্জি বনাই আছে। ভাতটো একদম কেকৰ দৰে হ'ব আজি। মেকুৰীজনীও খাব আহিছে দেই। এয়া মাংস সিজাই থকা হৈছে। পচলা চব্জি জ্বলা দিয়া, এয়া পনীৰ, এয়া বন্ধাকবিৰ চব্জি আৰু এয়া দালি আৰু এয়া ভাত বনালে। মাংসটো পাছত দেখাম। এইটো এটা স্পেচিয়েল চব্জি, আপোনালোকক নকৈছোঁ আৰু। আমাৰ মানুহ সকলোৱে বহিছে আৰু। এয়া আমাৰ আজি কি আইটেম আছিলে চাই লওক আপোনালোকে। ভালে হৈছিলে খাবলৈ। আপোনালোকে বাৰু খানা চানা খালেনে? খালে জনাবচোন কমেণ্টত। আমি সকলোৱে খাবলৈ বহিছোঁ, মানে আমি মাইকী পাৰ্টি আৰু সকলোৱে বাকীবোৰ খালে। গৰম পানীয়ে কাঢ়িবা নুধুলি কেলে? এনেই পেলাই দিব লাগিব।